অখিল গগৈৰ 2 লাখ টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে শৃংখল চলিহাই। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, শিৱসাগৰত ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত ঘটা যি সময়ত ৰাইজৰ দলৰ সভাপতি আৰু স্থানীয় বিধায়ক অখিল গগৈয়ে বীৰ লাচিত সেনাৰ শৃংখল চলিহালৈ নিৰ্বাচনত থিয় দিবলৈ আহ্বান জনাইছিল আৰু 2 লাখ টকাৰ আৰ্থিক সহায়ৰ প্ৰস্তাৱ দিছিল। এটা স্থানীয় সভাত অখিল গগৈয়ে কয় যে শৃংখলে 2021 চনৰ বিধানসভা নিৰ্বাচনত মোক সহায় কৰিছিল। তেওঁ মোৰ ভাইৰ নিচিনা। তেওঁৰ দেউতা মোৰ দেউতা আৰু আই মোৰ আইতা। গগৈয়ে জনালে, যদি তেওঁ অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে নামজৰিৰ দিনা মই তেওঁক 2 লাখ টকাৰ সহায় দিম। কিন্তু শৃংখল চলিহাই এই প্ৰস্তাৱ স্পষ্টভাৱে খণ্ডন কৰে আৰু কয়, মই 2 লাখ টকা ল'বলগীয়া নাই। মোৰ বিৰুদ্ধে ইতিমধ্যে কৈছে যে মই জয়ন্ত মল্লবৰুৱাৰ পৰা কোটি কোটি টকা লৈছো। তেন্তে এতিয়া এই টকাৰ প্ৰয়োজন কেনেকৈ হ'ব পাৰে? লগতে তেওঁ কয়, মই অসমীয়া ৰাইজ আৰু বীৰ লাচিত সেনাৰ সৈনিকসকলৰ সহায়ত আগবাঢ়িম। মই অবৈধ বঙালী প্ৰৱাসীক সন্তুষ্ট কৰাটো কেতিয়াও সমৰ্থন নকৰো। নৈতিক ৰাজনীতিকৰ প্ৰতি প্ৰতিশ্ৰুতি ৰাখি শৃংখলে কয়, মই বিজেপি, কংগ্ৰেছ বা কোনো বিদেশী শক্তিৰ এজেণ্ট নহয়। সকলো ৰাজনৈতিক পক্ষই মূল্যবোধ ৰাখিব লাগে। আত্মপৰিচয়ৰ সৈতে তেওঁৰ মন্তব্য শেষ কৰি তেওঁ কয়, মই আদেশ মানি চলা মানুহ। শৈশৱ কালৰে পৰা মই অলপ দুষ্ট আছিলো। এই কথোপকথনে শিৱসাগৰত ৰাজনৈতিক চৰ্চাৰ জোৰদাৰ কৰিছে আৰু আগন্তুক নিৰ্বাচনলৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ আভাস দিছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।